কৰুণ, অসহ্যকৰ। ঘৰ সংসাৰ চলাবলৈকে তেজক পানী কৰি কাম কৰিছিল। নিমিষতে সকলো ভাঙি চুৰমাৰ। ডিমা হাছাওৰ উমৰাংছুৰ অবৈধ কয়লা খনিত অঘটন। ৩৫০ ফুট দ কয়লা খনিত আবদ্ধ কেইবাজনো শ্ৰমিক। মৰণক শৰণ দি মাটিৰ ৩৫০ ফুট তলত ঘোৰ অন্ধকাৰ ফালি আনদিনাৰ দৰেই কয়লা খনিত কাম কৰিবলৈ ওলাই গৈছিল ব্যক্তিকেইজন। কিন্তু কাল সময়ৰ কি পাকচক্ৰ। মাটিৰ তলতে আবদ্ধ হৈ পৰিল ১৫ৰ পৰা ২০ জনকৈ শ্ৰমিক। তাৰ পিছতেই লাগিল হোৱা দোৱা। পৰিয়ালৰ লোকে খবৰ দিলে প্ৰশাসনক, আৰু তাৰ পিছত লোককেইজনৰ সন্ধানত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।